সেই হোৱাটছআপসকলৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছে যিসকলে PM কিষাণ পাই আছিল সিহঁতসকলৰ বাবে ডিচেম্বৰত দিয়াৰ কথা আছিল যদিও এইটো একচুয়ালি আগুৱাই আনি ডেট আগুৱাই আনি নৱেম্বৰ 19 তাৰিখ মানে আজি 18 তাৰিখ কালি আপোনাৰ টকাটো ৰিলিজ কৰিব। এই টকাটো আপোনাৰ একাউণ্টত সোমাব নে নাই আপুনি কি কেতিয়াবা চেক কৰি চাইছে নেকি যে মোৰ একাউণ্টটো মোৰ যেটো আইডি আছে আইডিটো কেনেকুৱা অৱস্থাত আছে ভালে আছে না বেয়া আছে টকা এই মাহত সোমাব নে নোসোমায় আৰু কিয় যদি নোসোমায় কিয় নোসোমাব আপুনি এইটো স্টেপ চাবলৈ পাৰে। বলক আমি স্ক্ৰীনলৈ যাওঁ। মোৰ যেটো আইডি আছে আইডিটো ভাল আছে না বেয়া টকা সোমাব নে নোসোমায় নোসোমালে কি কৰিব লাগিব আজিৰ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক কম। বলক তেনেহলে স্ক্ৰীনলৈ। প্ৰথমে আমি এটা কি কৰিব ক্ৰোম ব্ৰাউজাৰত আহিব লাগিব। ক্ৰোম ব্ৰাউজাৰত আহিলো আহাৰ পিছতে আপুনি ইয়াতে কি কৰিব ফুল কৰি দিব এইটো। তাৰ পিছত আপুনি ইয়াতে লিখিব PM কিষাণ। PM কিষাণ লিখিলে অহাৰ পিছত আপুনি PM কিষাণ বেনিফিচিয়াৰী ষ্টেটাস যেটো আছে PM কিষাণ বেনিফিচিয়াৰী ষ্টেটাস যেটো আছে এইটোতে আপুনি সিলেক্ট কৰিব। কৰাৰ পিছত অলপমান টাইম ল'ব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস আহিব। ইন্টাৰফেসটো আপুনি এনেকৈ নিচফালে যাব। নিচফালে যাই কিনে যাব নো ইউৰ ষ্টেটাস। ইয়াতে আপুনি ক্লিক কৰিব। নো ইউৰ ষ্টেটাসত আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব। তাৰ পিছত আপোনাৰ সন্মুখত এটা ইন্টাৰফেস আহিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ইন্টাৰফেস আহিব। এইটো ইন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত দিবলৈ কৈছে। যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আপুনি ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব। তাৰ পিছত আপোনাৰ ক্যাপচাৰ কোডটো দিব। তাৰ পিছত আপুনি গেট OTP মাৰিব। গেট OTP কৰিলে আপোনাৰ সন্মুখত এটা OTP আহিব। আপুনি OTPটো দি দিব 40509। তাৰ পিছত আপুনি গেট ডাটাত মাৰিব। গেট ডাটাত মাৰাৰ লগে লগে আপোনাৰ সন্মুখত ইন্টাৰফেস এটা আহিব। আপুনি চাব অলপমান। তাৰ পিছত এনেকৈ ইন্টাৰফেস আহিব। প্ৰথমে আমি যেটো মই যেটো তিনিটা অপচনৰ কথা কৈছিলো আপোনাক সেই অপচন তিনিটা কেনেকৈ চাব ইয়াত এনেকৈ ইন্টাৰফেস আহিব। আপোনাৰ সকলো ষ্টাৰ নাম্বাৰ একে থাকিব। তাৰ পিছত আপুনি ইয়াতে এইটো অপচনত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ তিনিটা মেইন স্টেপ আছে। এই তিনিটা হল ল্যান্ড সেন্ডিং। আপোনাৰ মাটিৰ লগত যেটো কি ল্যান্ড সেন্ডিং ইয়েস থাকিব লাগিব। ইয়েস যদি আছে তেনেহলে ভাল। তাৰ পিছত ইকুৱেচি ষ্টেটাস ইয়েস। যদি ইকুৱেচি কৰা নাই আজি ইকুৱেচি কৰি লওক কিয়নো কালি টকা সোমাব। তাৰ পিছত আধাৰ বেংক একাউণ্ট সেন্ডিং ষ্টেটাস। আপুনি যেটো বেংক একাউণ্ট দিছে হেতুৰ লগত আধাৰৰ লিংক আছে না নাই যদি নাই আজিয়ে কৰক নহলে আপুনি 19 নৱেম্বৰত যেটো PM কিষাণ সন্মান নিধি হেতু আপুনি নেপায়। এনেকৈ কৰিব। তো কৰিলে তাৰ পিছত আপোনাৰ নেক্সট একটা প্ৰসেস আছে এটো হল FTO প্ৰসেস। এটো ইয়েস থাকিব লাগিব। গতিকে যিহতৰ এইবিলাক নাই যিসকল আগৰ মাহতো পাইছিল মানে আগৰ স্টেপটোত পাইছিল কিন্তু এতিয়া নাপায় ইহঁতৰ ভুল থাকাৰ কাৰণে কি ভুল যেটো কোনো যে ল্যান্ড সেন্ডিং ইয়েস নাথাকে কাৰোবা ইকুৱেচি নাই ইকুৱেচি আপডেট কৰা নাই কাৰোবা আধাৰ লগত বেংকৰ লিংক নাই এনেকুৱা অৱস্থা থাকিলে আপুনি টকা নাপায়। গতিকে যিসকলৰ এনেকুৱা অৱস্থা আছে ইহঁতে আজিয়েই কামটো কৰি লওক। ভিডিওটো যদি ভাল লাগে থাকে সকলোকে মাজত শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন আহি আছে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা আপডেট ভিডিও পাবলৈ। জয় আই অসম।